মুতিবলৈও শান্তি নাই তোমালোকে মই সেইটোহে বেয়া পাওঁ মুতি আছো কৈছো আৰু ফোনটো কৰি আছো গুড মৰ্ণিং সকলোকে এতিয়া আমি গৈ আছোঁ আজি নতুন কাম এটাৰ কাৰণে কি কাম কি কথাখিনি দেখাম বাৰু পাছলৈ তো এতিয়া ব্লগটো চাই থাকক আপোনালোকে আৰু মানে ৰাতিপুৱা শুই উঠি পিনে এইবিলাক ভিডিঅ' কৰা নহ'লে যিহেতু কামত ব্যস্ত থাকিবলগীয়া আছে যিহেতু আৰু আগত গৈ আছে এজন লগৰ এজন আৰু আমি গৈ আছোঁ আৰু এজন হেৰি ৰাস্তা মানে আলিৰ মূৰত আছে সেইখিনিত তাৰপিছত আমি গোটেইকেইটা গৈ আছোঁ এতিয়া তো আমি আমাৰ যিটো শ্বুটিং লোকেশ্যন আছে শ্বুটিং লোকেশ্যন বৰহোলা আৰু বৰহোলা মানে গোটেই যিটো অঞ্চল তাতে আৰু আজি যাৰ চেনেলৰ কাৰণে আমি ভিডিঅ' কৰিব পাৰিছোঁ এইজনী আপোনালোকে চাব পবিত্ৰ বিগ ষ্টাৰ আছে ইউটিউব চেনেলটোত আগত এখন শ্বৰ্ট ফিল্ম আপলোড কৰা হৈছে আপোনাৰ আধা লিখা ডায়েৰী বুলি ৰাইজে মৰম দিছে বহুতখিনি আপোনাৰ আশা কৰোঁ এতিয়া সেইখনো আপোনালোকে মৰম কৰিব বুলি ধন্যবাদ মই এতিয়া কেমেৰাটো লৈছোঁ কথা এটা ক'ব বছ হয় নে পবিত্ৰ অঁ কোৱা আধা লিখা ডায়েৰীখন কৰি কেনেকুৱা লাগিছিলে আধা লিখা ডায়েৰী তোমাৰ প্ৰথমতেতো বহুত ভয় লাগিছিলে লাষ্টত মানুহৰ সাহস পালোঁ ছাপোৰ্ট কৰিছে দৰ্শকে আদৰি লৈছে সেইটো কাৰণে নেক্সট আৰু এখন প্ৰজেক্ট এতিয়া যিটো কৰিম আমি প্ৰণামী আগবাঢ়িছোঁ আপোনালোকে আমাক এইখনো যাতে মৰম দিয়ে তাৰে কামনা সকলোৱে ছাপোৰ্ট কৰিব চাই থাকিব ভিডিঅ'টো শেষলৈকে কি হয় BTSবোৰ দেখাই দিম আপোনালোকক তো শেষলৈকে চাব এনজয় কৰিব অ'কে ৰাস্তা ইমানে বেয়া গৈ থাকো দিয়া কেইটাত পাইছাহি কেইটা পাইছে 8:45 9টা পাব লাগিছিলে চোৱা বৰষুণ চোৱা বিশ্বাস নকৰা নহয় কি লাগিলে ক'ত বৰষুণ হেৰি লোৱা নাইচোন ওলোৱাই নাইচোন ইয়াত কি ওলোৱা নাই এয়া দেখিছে নাই এইগাল বোকা নাই মই মোবাইল কেমেৰাত লোৱা নাই ন মোবাইল কেমেৰাত ভাল কেমেৰা লোৱা এই ব্লগিং কৰিবলৈ এইবোৰ কাম নাই মুতিবলৈও শান্তি নাই তোমালোকে মই সেইটোহে বেয়া পাওঁ মুতি আছোঁ কৈছোঁ আৰু ফোনটো কৰি আছোঁ গাইছ আমি এতিয়া বৰ্তমান শ্বুটিং লোকেশ্যন পাই গ'লোহি আৰু ডাঙৰকৈ কৰা নাই মানে ঘৰত মানুহবিলাকে গালি দিব পাৰেতো আৰু এই দুজন বোলে বহুত দিনৰ মূৰত লগ পাইছে আমাৰ কিমান আমি 6 বছৰ 7 বছৰমান লগ পাইছোঁ কেইবছৰ তুমি ৰেকৰ্ডিং কৰিছা নাই কৰি আছোঁ ভালকৈ কৰা মই ভালকৈ ক'ম তুমি ৰেকৰ্ডিং কৰা নাই ভালকৈ কৰা নাই মই ক'ম বাৰু তুমি কেইবছৰ মূৰত লগ পাইছা অন কৰা মই ক'ম ন মই কেনেকৈ ক'ব লাগে আৰু এইফালে ব্যস্ত চাই থাকক ব্লগটো এইখিনিলৈকে আৰু কি হ'ব পাৰে ঠিকান নাই তাৰপিছত আমাৰ যাৰ মানে শ্বুটিং লোকেশ্যন লৈছোঁ চফা কৰিছে ন তুমি কি কৰি আছা হে গাইছ কিমান দেৰি আমাৰ এতিয়া প্ৰায় বাজিলে 10:13 আৰু এতিয়ালৈকে আমাৰ শ্বুটিং এটা চিনে লোৱা হোৱা নাই আৰু ইয়াত দেখিছেনে পেট পূজা সেইজনেতো খেলত সেইজনে পাৰফিউম মাৰি কৰি ৰেডি হৈ আছে কষ্টিউম আৰু বাকী বাৰু মহিলা সন্থা বাৰু এইফালে কষ্টিউম কৰি আছে বাকী এজনেতো কি চাই আছে নি আৰু এনেকৈ আৰু 10টা এতিয়া কিমান হ'ল 10:13 হ'ল আমি চিন এটাও লোৱা হোৱা নাই এয়া এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী অলপ প্ৰাৰ্থনা কৰি লৈছোঁ যাতে দিনটো ভালকৈ যায় মানুহ ইমানে আমাৰ প্ৰীতিস্মিতা আহাচোন সৰু সৰু কাৰ্যসূচী এটা সৰু মানে জাষ্ট নিয়মটো এটা কৰিছোঁ যাতে মানে অলপ কিবা এটা হয় আৰু বান্ধি সদায় ভাবিছিলোঁ যাতে শ্বুট মানে যাতে বাধা বিঘিনি নাহে তাৰে মানে কামনা কৰি সৰুকৈ চাকি ধুব কিবা ক'বা নাই ভালে ভালে ফাৰ্ষ্ট ন শ্বৰ্ট ফিল্মত কমেডিখন কৰিছে ৰাজাৰ লগত বাৰু শ্বৰ্ট ষ্টৰি তো চাই থাকক শেষলৈকে
আমাৰ ফাৰ্ষ্ট চিন গৈছে এতিয়া আৰু এতিয়া আমাৰ দুআষাৰমান মই শুনিব বিচাৰিছোঁ আমাৰ কেমেৰামেনৰ পৰা মই একো নকওঁ কিয় নকোৱা এআষাৰ হৈ গ'ল এতিয়া ইয়াৰ আশাতে গ'লে দুআষাৰ হৈ গ'ল ভেৰি ফানি চবে হাঁহিছে দুআষাৰে ক'ব গৈছে মই লাজ পালোঁ নি বাৰু নাই পোৱা তোৰ আকৌ কি তেজেদি হ'ল তোৰ তেজেদি কি হ'ল কান্দিবলৈ তাতে কি হ'ল তোৰ নিজৰ কাম নিজে কৰি আছ তই চচুবাই নিজৰ কাম নিজে কৰি আছে বছ উত্তম দা কিবা ক'বা পবিত্ৰ তই চাপৰি এটা তোৰ কেৰেক্টাৰটো চাপৰি মানে কেৰেক্টাৰটো চাপৰিটো চুট মাৰি দিম আঁতৰ সেই নতুন আহি নজনা চুট মাৰি দিম খবৰ খাতি ভাল লাগিছে নেকি দেখি? হা একদম বোৱাৰী বোৱাৰী লাগিছে তোৰ পাছলৈ ল'লে মানে বোৱাৰী কেৰেক্টাৰ ল'ব লাগিব আছে কাহিনী এটা আছে আঁঠুৱাখনত এই পাব্লিছ কৰি দিওঁ নি আৰে ঘৈণীয়ে মোৰে হ'ব তেতিয়া মই বিয়া পাতোঁগৈ লাষ্টত গৈ তোৰ ঘনীয়ে মই উঠাম বিয়া পাতি লাষ্টত নকওঁগৈ এইডোখৰ কাহিনীটো কমপ্লিট কৰি দিওঁ আজি চাংঘৰ ৰেষ্টুৰেণ্টত লোৱা হৈছে মহুলাত আছে পবিত্ৰৰ ফাষ্ট ফুড তো মানে এনেকুৱা লাগিছে কিবা ক'বা কি হ'ল কিবা এটা মই যাওঁৱেই আমাৰ ষ্টুডিঅ' লোকেশ্যন হৈছে চাংঘৰ এখন যিটো আপোনাৰ ফেমিলি ৰেষ্টুৰেণ্ট ধাবা হয় মানে হোটেল হয় দেন ইয়াতে আমাৰ লোকেশ্যন হৈ আছে এতিয়া বৰ্তমান আৰু ইয়াত আছে আমাৰ কুঁহি মাক আৰু ইয়াৰ এই নামটো ফুটাবলৈ দিগদাৰ হয় প্ৰীতিস্মিতা কিবা ক'বা বহুত ফটোৱা এক্সপিৰিয়েঞ্চ ৰেষ্টুৰেণ্টত আহিছোঁ খাবলৈ একো অৰ্ডাৰে দিয়া নাই এতিয়ালৈ এইষাৰ মিছা কথা কি মানে মিছা অৰ্ডাৰ দি কথা? থোৱা আছে হা এই মানে ফাঁকি মাৰি আছে উঠনিয়ে আহিলোঁ, মই মিছা কৈ কথা আছোঁ। কৈছা? তুমি কেলে মিছা কথা কৈছা? আমি অৰ্ডাৰ দি থোৱা জেচিবি লগাই দিলে গাইছ মুদত আহিছো মুদত জেং কামে জেং কাৰ কথা কৈছা মাইকীৰ আগত দম নেদেখাবি হেৰি আপুনি কি কৰে হে মাৰি দিম একদম নামাৰিব আকৌ মই বেলেগ বস্তু অৰ্ডাৰ দি নাই ন মোৰ বডি দেখিয়ে ভয় খাব লাগিব হেৰি নক'লেই হ'ল কি চলিছে ডিম ডিম এই ডিম ফাটি কুকুৰ পাতি ওলালে गाड़ी खरीदनी है की बात लेकिन नहीं है। बजट कम है अब बिना किसी डाउन पेमेंट दिले ही के ना खाबोले 2000 रुपए नहीं महीने दिया। देकर आप कार ले सकते পবিত্ৰ মানটো বহুত হেৰি ন हैं i10 क्रेटा जैसी सारी गाड़ियां है ना? उपलब्ध हैं स्टॉक सीमित है পবিত্ৰ মানটো বহুত চিপচি দিয়া নাই খাবলৈ তুমি খাই আছা এতিয়া বাৰু কিবা গম পোৱা গম পালা এতিয়া কিমান খাইছা মই বাজেটটো নিদিওঁ বাৰু তোমাক কি এতিয়া খালো নকওঁ এতিয়া প্ৰডিউচাৰ মানুহ তুমিতো প্ৰডিউচাৰ মানুহ হয় ন আজি ইমান ডাঙৰ প্ৰডিউচাৰ নহয় ন মই সৰু সুৰা প্ৰডিউচাৰ ৰাহুলে জানে মই ৰাহুলে মোৰ দুখৰ কথা গম পায় ৰাহুল মানে কি বুজাই দেচোন মানে ৰখি থাক সন্ধিয়াতে গোটেই মিনিংটো কৈ দে ৰিক্স পালেংকা মানে কি লগ কৰিবি হে লগ কৰিবি ৰিক্স পালেংকা তাত বাকী থাকি ৰিক্সু পলাংকা অঁ তাৰপিছত বাকী থাকক ক'বচোন দন্দিয়া দম সন্ধিয়া গোটেই মিনিংটো বুজাই দে
হয় পাছত যাম যা খাই লওঁ এইফালে এইফালে আৰু এইফালে এই বস্তুটো নিমখ মই ব্লগাৰ নহয় আকৌ মই একো নকওঁ দেই মই ব্লগাৰ নহয় আকৌ তুমি কাৰ কাৰণে কৈছা মোৰ কাৰণে নে তোমাৰ কাৰণে নাজানো কাৰ কাৰণে কৰোঁ পোষ্ট ডেট মই ভাবিছা নাই যদি ঘণ্টা পাৰ চিষ্টেমত যদি বোলে পইচা ল'ব এনেকৈ কিনিব মানে হেৰি নহয় মোক ক'ব লাগিব তুমি ঘণ্টা চিষ্টেম মোক কথা পাতিছা তুমি কিমান লয় ঘণ্টা ঘণ্টাত মই তোমাৰ ল'ম 1K মাত্ৰ 500টো পাৰিবাচোন তোমাৰ কি আছে এনেকুৱা কি প্ৰতিভা আছে তোমাৰ যিটো নেকি তুমি নাজানিবা মই মেহেন্দি আৰ্টিষ্ট মেহেন্দি আৰ্টিষ্ট তুমি কিবা আৰ্টিষ্ট হয় নেকি মই খোৱা আৰ্টিষ্ট যাব এতিয়া প্ৰায় ৰাতি 9:53 আৰু মই এতিয়া বৰ্তমান কৰি আছোঁ এডিটিঙৰ কাম বাকীবিলাকতো সকলোবিলাক খাই কৰি মানে খোৱা বোৱা কৰিলৈ শুলেগৈ আৰু অকল আছোগৈ মই কাৰণ দিনটো ভাগৰ যুগৰ সকলোৰে লাগিছে কাৰণ ৰাতিপুৱা পৰা একো নোখোৱা নামবিলাকে একদম সন্ধিয়া খাইছোঁহি আমি আহি তো আৰু যিখিনি শ্বুট আছিলে আমাৰ এদিনীয়া কাৰ্যসূচী আছিলে প্ৰণামী আৰু প্ৰণামীখন অলৰেডি মই শ্বুটিং কৰি হৈ গ'ল বাৰু বাকী এদিনীয়া কামখিনি আছে কৰিবলৈ সেইখন লাহে ধীৰে কৰিম কাৰণ আমাৰ ওচৰত এতিয়ালৈকে টিমৰমাই আৰু মন বহাগিনা আমাৰ দুখন প্ৰজেক্ট আছে আৰু এখন প্ৰজেক্ট আছে 16 তাৰিখে কৰিম তো সেইখন কৰাৰ পাছতে আমি যিখন আছে প্ৰণামীখন কৰিব লাগিব আৰু প্ৰণামীখন যাব আমাৰ পবিত্ৰ বিগ ষ্টাৰ চেনেলত মোৰ লগৰ এজনে হয় সকলো তাকো মৰম দিব আমাৰ যেনেকৈ আগতে চাই আহিছে আমাকো মৰম দিব আৰু বেছি ডাঙৰকৈ কোৱা নাই মানে ঘৰৰ কাৰণে সকলো হৈ গ'ল তো বেছি ডাঙৰকৈ ক'লে মানে গালি দিব সেইটো কাৰণে সৰুকৈ গৈছোঁ আৰু এতিয়া আমাৰ ইয়াৰ মন বহাগী তেনেকুৱা কাম চলি আছে আৰু বাকীবিলাক চব সকলোবিলাক হ'লেই ডাঙৰকৈ ক'বও নোৱাৰোঁ সেইবোৰে বাকী ইমানে আছিলে ব্লগটো আৰু যিসকলে শেষলৈকে চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ আৰু যিহেতু আৰু ইমানখিনি কষ্ট কৰিছে আপোনালোকৰ কাৰণে মাথো ভইচটো দেখিছে আৰু ভাগি কৰি অৱস্থা নাইকিয়া কাৰণ দিনটো যিমানখিনি কষ্ট হৈছে সিমানটোৱে আছিলে সকলোকে গুড নাইট